हेलो फ्रेंड्सসকল কেনে আছে আপোনালোকে আশা কৰোঁ নিশ্চয় আপোনালোকে সকলোৱে ভালে আছে আজি মই তেনেকৈ বিশেষ একো কোনো টপিকৰ ওপৰত মই ডিছকাছ নকৰোঁ কিন্তু এটা মানে বিষয় মই আজি ফেচবুক হোৱাটছএপত মানে চাই থাকোঁতে কোনোবাই মোক পঠাইছিলে ভিডিঅ' এটা চালোঁ মই ভিডিঅ'টো ইমানে জমনি আছিল মানে তাৰপিছত মই ইউটিউবত চাৰ্চ কৰিলোঁ তাৰপিছত মানে তাতে দেখা পালোঁ দুজন মানুহৰ বিষয়ে মানে পুৰা আৰু সিহঁতে নিজে নিজে ভিডিঅ' বনায় আৰু ইউটিউবত চাৰ্চ আপলোড কৰে আৰু কিন্তু মানে কিছু জমনি আৰু আপোনালোকে নিশ্চয় শুনিছে তেখেতসকলৰ নাম এজন হৈছে দীপক কালাল এজন হৈছে নুমান খান ঠিক আছে সিহঁতে মানুহে নে জন্তু এনে কি মই বুজি নাপাওঁ নিজকে মতা বুলি ভাবে নে মাইকী বুলি ভাবে তাকো নাজানো নিশ্চয় সেইটো সেইটোৱে হ'ব নিশ্চয় একচুৱেলি মোৰ ভাল লাগি মানে বুম আৰু মই হাঁহি উঠিলে নিশ্চয় আপোনালোকৰ ওচৰতো মই শ্বেয়াৰ কৰিব বিচাৰোঁ আপোনালোকেও চাইছে চালেতো আৰু বুজি পাব আৰু যদি নাই চোৱা তেনেহ'লে চালে নিশ্চয় ভাল পাব আশা কৰোঁ নিশ্চয় মোৰ এই ভিডিঅ'টো ভাল পাব চাওকচোন यार देखिছে না ড্যান্স দেখছে না না কাপড় খুলি যাব यार এতিয়া এনেকুৱা ধৰণে ড্যান্স কৰিলে তো মানুহ কাপড় খুলি যাব মক্কেলটো ড্যান্স কৰিব নাজানে সা ড্যান্স কৰিব আইছে ওই মক্কেল बनाना बेहद पसंद है सुना है कि ये बनाना कच्चा है और इसे पकने में पूरे 1 महीने लगेंगे और इसीलिए मैंने ये कमरा पूरे 1 महीने के लिए बुक किया है ताकि मैं इस बनाना को खा के ही घर जाऊं और यहाँ पे सिर्फ बनाना नहीं है यहाँ पर ये पपीता भी है सुना है कि गोवा के पपीता बहुत ही मीठे होते हैं ये देखो यही है वो पपीता अभी चंद दिनों में ये पपीता और बनाना पक जाएंगे খাওনে কোনফালে দি কিবা কৰনে বেলেগ তোহে জানো মক্কেল और होटल की कल पकालके থাকিব লাগে বজাৰ নাপায় বজাৰ পা কি দি আনি খাগে और अभी गोवा में यहाँ पे बहुत गर्मी है और इसीलिए मैं ये स्विमिंग पूल में आया हूँ क्योंकि स्विमिंग पूल का ये ठंडा पानी जो है वो मेरे तन बदन के तपिश को मिटाता है बहुत ही गर्मी है गोवा में बहुत ज्यादा आह वाह চালেনে এই হতকিটা কাণ্ডফুলা এই দুজন দা লেজেণ্ড নুমান খান আৰু দীপক কালাল যদি আপোনালোকে ভাল পাইছে আৰু আপোনালোকে যদি অলপমান হ'লেও হাঁহি উঠিছে তে নিশ্চয় আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো প্ৰমোট কৰিব যাতে অলপমান ওপৰত উঠিব পাৰোঁ আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে দি থাকিব পাৰোঁ ঠিক আছে আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ আজিলৈ শুভৰাত্ৰি সকলোকে